দিনতে কম বেছিক আমাৰ কেবিনেটত ৰুলখন আজি পাছ হৈছে এইখনৰ বিষয়ে মই দুই এদিনতে কম বেছিক্যালি দুখন কমিটি থাকিব এখনে ফিজ নিৰ্ধাৰণ কৰিব পাৰিব আৰু এখনত এপিল কৰিব পাৰিব তাৰমানে প্ৰত্যেকখন স্কুলে নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আদি বিষয়ে জমা দি কমিটিখনৰ পৰা ফিজ এটা এপ্ৰুভ কৰাব লাগিব যদি ফিজটো বেছিকৈ এপ্ৰুভ কৰে আমি ফিক্সটো ফিজ কৰি দিয়াৰ লগে লগে তেওঁলোকে নিজৰ ফিজটো কমাই দিব লাগিব তেওঁলোকৰ এচি আছে বাছ আছে টিচাৰ আছে বিল্ডিং আছে ইলেক্ট্ৰিচিটি আছে স্কুলত দৰমহা শিক্ষকক কিমান দিয়ে এই গোটেইবিলাক চাই আমি এটা ফিজ নিৰ্ধাৰণ কৰি দিম আৰু যদি তেওঁলোক সেইটোত সন্তুষ্ট নহয় এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধীনত এখন কমিটি থাকিব তেওঁলোকে তাত এপিল কৰিব পাৰিব এইটো ব্যৱস্থা মই দুই এদিনতে ৰুলখন পাছ হোৱাৰ পিছত নটিফিকেশ্যন ইছ্যু হোৱাৰ পিছত মই ভাল কৰি বুজাই দিম আমাৰ কেবিনেটত ৰুলখন আজি পাছ হৈছে এইখনৰ বিষয়ে মই দুই এদিনতে কম বেছিক্যালি দুখন কমিটি থাকিব এখনে ফিজ নিৰ্ধাৰণ কৰিব পাৰিব আৰু এখনত এপিল কৰিব পাৰিব তাৰমানে প্ৰত্যেকখন স্কুলে নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আদি বিষয়ে জমা দি কমিটিখনৰ পৰা ফিজ এটা এপ্ৰুভ কৰাব লাগিব যদি ফিজটো বেছিকৈ এপ্ৰুভ কৰে আমি ফিক্সটো ফিজ কৰি দিয়াৰ লগে লগে তেওঁলোকে নিজৰ ফিজটো কমাই দিব লাগিব তেওঁলোকৰ এচি আছে বাছ আছে টিচাৰ আছে বিল্ডিং আছে ইলেক্ট্ৰিচিটি আছে স্কুলত দৰমহা শিক্ষকক কিমান দিয়ে এই গোটেইবিলাক চাই আমি এটা ফিজ নিৰ্ধাৰণ কৰি দিম আৰু যদি তেওঁলোক সেইটোত সন্তুষ্ট নহয় এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধীনত এখন কমিটি থাকিব তেওঁলোকে তাত এপিল কৰিব পাৰিব এইটো ব্যৱস্থা মই দুই এদিনতে ৰুলখন পাছ হোৱাৰ পিছত নটিফিকেশ্যন ইছ্যু হোৱাৰ পিছত মই ভাল কৰি বুজাই দিম